কি কৰিম আজিও গাড়ীখন নাহিল গাড়ীখন অহা হয় মই অলপ টকা পইচা লাগিব পাৰিলো হয় কামখিনি হ'ল হয় তেতিয়া কিবা এটা উপাৰ্জন হ'ল হয় লকডাউনৰ দিন বহি আছো ঘৰত মানে মাথা মাৰি টনি নোপোৱা হৈছো ফোন এটা কৰি চাওঁ হেল্ল' আপুনি যে ট্ৰেক্টৰ দিম বুলি কৈছিলে 17খন জেচিবি আঞ্চলি হয় জেচিবি 4খনৰ সৈতে এটা দিয়া নাই যে কিহৰ কাৰণে নহয় মানে মোৰ 2 বিঘা মাটিত এখন সাগৰ বনাব লগা আছে oh no সাগৰ বনাব লগা আছে পইচা কিমান লাগে আপোনাক হেতু কক মোক তাকে টকা পৰি যাব ন আহা ইমান কম দামী মানুহ বুলি নাভাবিব হা কিমান টকা লাগে তাকে পৰি যাব টকা টেনচন ল'ব নালাগে তো আপুনি টকা দিম টকাই আপোনাক পুতি পেলাম মুঠতে আপুনি জেচিবি 4খন আৰু ট্ৰেক্টৰ 17খন পেলাই দিয়ক মোক আনি টেনচন কৰিব নালাগে হ'ব আৰে মই লগত সিকিউৰিটি লৈ পোৱা মানুহ হয় না যিটি হেৰি কেয়াৰ নকৰোঁতো আমি হয় আজি পঠাবনে এতিয়া কাইলৈ পঠাব ন ঠিক আছে কাইলৈ ৰাতিপুৱা 7:30 বজাত পাব লাগিব আৰু 8টা বজাৰ পৰা কাম ষ্টাৰ্ট হ'ব লাগিব হ'ব ঠিক আছে হ'ব ঐ কি লেভেল মাৰি আছ তই ইয়াত মাটি আছে 1.5 বিঘা তই পুখুৰী 2 বিঘা খান্দিম বুলি যে লেভেল মাৰি আছ তোৰ মাটি আছে oh no ট্ৰেক্টৰ লাগে জেচিবি লাগে বা কি লেভেল মাৰি আছ দেই এনেকৈ হ'লে কি কৰি খাবি আগলৈ লেভেল মাৰিতো সদায় খাব নোৱাৰিবি এদিন ধৰা পাবি মুচৰি পেলাব হেৰি লেভেল মাৰিছোঁ নকবি তই যদি আগতে মই ফোন কৰি থাকোঁতে যদি শুনা হয় আকা লেভেলটো মানে মাৰিবা নিদিওঁ তহঁতৰ নিচিনা মানুহে মই লেভেল মাৰি আকৌ মই ভালে পাওঁ বুজি নাপা নেকি আই চশমা পিন্ধি লৈছোঁ না এনেই অকণ লেভেল চেভেল দিছোঁ মোবাইল চোবাইল লৈ পেলাই মোৰ ট্ৰেক্টৰকেইখন নাহিব আৰু লেভেলটো মানুহ দেখাবা নালাগে ক'বাহে লাগে বুজিতো মানুহ বুজিয়ে নাপা লেভেল কাক কয় আমাক সুধিব লাগে এনেকৈ লেভেল মাৰ লেভেল মাৰ এটা কেপাচিটি থাকে মানুহ যিটো মাৰি আছে আৰু মাত নিদিবি তই যা